হেল্ল' ৰাইজসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকসকলে ঘৰত নিশ্চয় ভালে আছে। মানে আজি কথাটো হ'ল যে আপোনালোকে কালি নিশ্চয় গম পাইছে যে 22 ডিচেম্বৰত নিশ্চয় গম পাইছে যে গুৱাহাটীত ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জত জব মেলা হ'ব, জব ফেয়াৰ, চাকৰি মেলা, আৰু সেই চাকৰি মেলা হ'ব। সেয়েহে মই আজি চাকৰি মেলাৰ কাৰণে ইয়াতে আহিছোঁ। চাওঁ ৰ'ব চাকৰি তাকৰি পাওঁ না নাপাওঁ, আৰু আপোনালোককো দেখাম। দুদিনে আছে, 23 তাৰিখে আছে, ডিচেম্বৰৰ 23 তাৰিখে আজি মই আজি আহি পাইছোঁহে। ডিচেম্বৰৰ 23 তাৰিখে আছে আৰু জানুৱাৰী 4 তাৰিখে আছে। সেইকাৰণে মই আহি কেনে আপোনালোকক দেখাওঁ কি লাগে, কি ডকুমেণ্ট লাগে, গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোত গম পাব। দিয়ক বেছি দেৰি নকৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মই ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আহি পালোঁ। এয়া চাওক, আৰু ইফালে মানুহ চাওক, দুনিয়াৰ মানুহ আহিছে, চবেই চাকৰিৰ কাৰণে আহিছে। হৈছে দিয়ক আজি কোনো চাকৰি নাপায় দেই, কোনো চাকৰি নাপায়। আৰু আজি চাকৰি পোৱাৰ চবৰে মুখৰ বাতি হ'ল বোৱাৰ। চাওক আহি পাওঁতে কিমান মানুহ হৈছে চাওক। এতিয়া ভিতৰত সোমাওঁ ৰ'ব। আৰু ইফালে মই ভিতৰত সোমাই আহিলোঁ, আৰু ইফালে চাওক মানুহ চাওক, চাকৰি ল'ব চব মানুহ, দুনিয়াৰ মানুহ হৈছে। আৰু ইফালে এনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন হৈ আছে। ইয়াতে চাব পাৰে, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ নাম্বাৰ ইফালে 1, 2, 3 এনেকৈ ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আৰু ইফালে হৈ আছে আপোনালোকৰ য'ত ইণ্টাৰভিউ ল'ব, আৰু আপোনালোকৰ ডকুমেণ্টখিনি জমা লৈ সেই কৰিব। আৰু মই আপোনাক গোটেইখিনি প্ৰচেছ দেখাই আছোঁ, চাই থাকক। আৰু এইখন হ'ল আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত কি কোম্পানী ইয়াতে আহিছে, আৰু সেই কোম্পানীবিলাকত কি পষ্ট খালী আছে, তাৰে কাৰণে আপোনালোকে ইয়াতে চাই কেনে এপ্লাই কৰিব পাৰে। ইয়াতে বেছিভাগ আপোনালোকৰ ITI ডিগ্ৰী এইবিলাকৰ বেছি, HS আৰু HLC পাছ প্ৰায় কমেই। এইখন চাই লওক। আৰু মই ইফালে অলপ ছাইডত ওলাই আহিলোঁ, ইমানে মানুহ যাম ফৰ্মখন লোৱাৰ কাৰণে ক'বাই নোৱাৰে। আৰু এইখন মই ফৰ্মখন ল'লোঁ, এইখন ফৰ্মখন ৰ'ব মই ভালকৈ দেখাই দি আছোঁ। ইফালে চাওক, এইখনে হ'ল জব মেলাৰ ফৰ্ম। জব মেলা 2020-21 এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰা হোৱাৰ পিছত আৰু তাতে জমা দিব লাগিব। এতিয়া মই ফৰ্মখন ফিল আপ কৰোঁ। ফিল আপ কৰা হোৱাৰ পিছত ক'ত কেনেকৈ জমা দিব লাগে মই আপোনালোকক দেখাই আছোঁ। এটা কথা আপোনালোকে মন কৰিব যে যোনখন জব মেলা আছে, সেইখন জব মেলা ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ৰেজিষ্টাৰ হ'ব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব। সেইকাৰণে আপোনালোকে যাতে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰে, তাৰপিছতে এইখন জব মেলা ফৰ্মখন ফিল আপ কৰিব। আৰু লগতে আপোনালোকে আপোনালোকৰ মেইন বায়'ডাটাখন CV, যোনখন আপোনালোকে ৰেজিউমি বুলিও ক'ব পাৰে, সেইখন লৈ আহিব পাৰে। সেইখন লৈ আহিব লাগিব, সেইখন 2 কপি লৈ আহিব। আৰু ফটো লৈ আহিব, CVখনৰ ওপৰত এনেকৈ ফটো মাৰি দিব লাগে না, সেইকাৰণে CVখনো লৈ আহিব। আৰু এতিয়া CVখন আৰু জব মেলা যোনখন ফৰ্মখন, সেই দুখন লৈ কেনে এতিয়া মই তাতে জমা দিম। আহি থাকক আমাৰ লগত। আৰু মোৰ এতিয়া ফৰ্মখন ফিল আপ কৰা হ'ল, আৰু এতিয়া মই জমা দিব যাই আছোঁ। আৰু আপোনালোকে চাব পাৰে ইয়াতে যে প্ৰত্যেকটা ষ্টল হিচাপত আছে। ইয়াতে চাব পাৰে যে ষ্টল নাম্বাৰ 1, 2, 3, 4 সেনেকৈ টোটেল 15টা ষ্টল আছে। এই ষ্টলৰ আপোনালোকে যিকোনো এটা জেগানে জমা কৰিব লাগিব। আৰু সেইটো ষ্টলৰো এটা নিয়ম আছে, আপোনালোকে কি পাছ তাৰে বেছিকৰ ওপৰতে ষ্টল কেইটাত যাব পাৰিব। আৰু বাপ্পা মই তাতে জমা দিলোঁ দিয়ক ফৰ্মখন। ইমানে মানুহ মই তাতে মোবাইলে অলপমান ল'লোঁ। তথাপিও মই আপোনালোকৰ কাৰণে তাতে মাজত চেয়াৰ আছিল, চেয়াৰৰ ওপৰত থিয়া দি কেনে এটা ভিডিঅ' কৰিছোঁ। কিমান মানুহ আপোনালোকে চাওকচোন একবাৰ ভিডিঅ'টো। কিমান মানুহ হৈছে, ইমানে অসমত নিবনুৱা আছে। ভাবক কিমান নিবনুৱা আছে, আজি চাকৰিৰ কাৰণে চব ওলাই আহিছে। আৰু আজি বুলি নহয়, আৰু দুদিন আছে, একদিন আছে। আৰু আজিতো 23 তাৰিখ, ডিচেম্বৰৰ 23 তাৰিখে আছে, আৰু জানুৱাৰী 4 তাৰিখে আছে। এই দুদিনে আছে। এই দুদিনৰ ভিতৰত আপোনালোকে আজিতো গ'লে আজি আৰু টাইমে নাই। আৰু টাইমটো হ'ল আপোনালোকৰ 10টাৰ পৰা 4টা বজালৈকে, 10টাৰ পৰা 4টা বজালৈকে মেলাখন হ'ব। মেলাখন হৈ যোৱাৰ পিছত আপোনালোকৰ শেষ আৰু শেষ আৰু আজিৰ কাৰণে চাকৰি শেষ আৰু সেনে আৰু 4 তাৰিখে আছে। আপোনালোকে যদি আহিব খোজে আহিব পাৰে। ইয়াতে আছে ৰিহাবাৰীত ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ। আৰু মই এটা জেগাতে দিব পাৰিলোঁ, ইয়াতে বেছিভাগ আপোনালোকৰ আহিছে গ্ৰেজুৱেট, তাৰপিছত BSc, BCom, তাৰপিছত ITI চবতকৈ বেছি আহিছে। আৰু HSৰ কম, যিহেতু আমি আণ্ডাৰ গ্ৰেজুৱেট এতিয়া BCom পঢ়িয়ে আছোঁ, সেইকাৰণে আমি HSৰ কাৰণে এপ্লাই কৰিছোঁ, ফৰ্ম দিছোঁ। HSৰ কাৰণে এটা জেগাতে ফৰ্ম দিব পাৰিছোঁ, তাতে ফৰ্মখন দিলোঁ। চাওঁ কি লাগে, ভাগ্যত থাকিলে পায়ো যাব পাৰে, ক'ব নোৱাৰে
নাই সেইকাৰণে আপোনালোকে বেছিভাগ ITI আৰু কি কয় গ্ৰেজুৱেটৰ পৰা হ'লে মানে সুবিধা হয় মানে ইয়াতে মানে চব বেছিভাগ ITI আৰু গ্ৰেজুৱেটেই আহিছে তথাপিও HS বিলাক আহিব পাৰে মানে এটা দুটা আছে আৰু তাতে দি দিব পাৰে যে সেইখন যে জব মেলা যে ফৰ্মখন যে লৈছিলোঁ মই সেইখন ফৰ্মত একোৱে কাম নহয় মানে এনেই চবেই মানে লৈছে মানে চবেই লোৱাৰ কাৰণে ময়ো ল'লোঁ কিন্তু সেইখন ফৰ্মখন মানে ক'তো মানে ষ্টলকেইটা যে আছে 15টা ষ্টল সেই ষ্টল মানে এখন ষ্টলতো মানে সেইখন ফৰ্মখন নালাগে কেৱল আপোনালোকৰ মানে CVখনে লাগে মানে CVখন দৰকাৰী সেইকাৰণে CVখন মানে লৈ আহিব মানে 2-3খন মানে এখন লৈ আহিব তো আজিৰ ভিডিঅ' এইখিনি আছিল আপোনালোকে কেনেকুৱা চাই পালে ক'ব কমেণ্ট কৰি আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া আপোনালোকৰ কামখিনি কৰিব নাপাহৰিব আৰু চাকৰি তাকৰিটো নাপাওঁগৈ আশা কৰি লাভ নাই সেইকাৰণে ইউটিউবটোৱে চলি আছোঁ দিয়ক আপোনালোকৰ আশীৰ্বাদ লাগব আৰু ইউটিউবটো চলাৰ কাৰণে দিয়ক আজিৰ কাৰণে এইখিনি আছিল নতুন এটা ব্লগত লগ পাম বাই বাই এই লাষ্টত মানুহ চাওক বাপ্পা মানুহ আহিছে কিন্তু দেই